হেমন্ত বিশ্ব মন্ত্ৰী আছিলে কি কৈ আছো কি শুনি আছা তুমি খেলা মাতা পিতাই কৰিব যি কৰিব ৰাইজে কৰিব যি নকৰিব কৰিব নকৰিব ৰাইজৰ পৰ্যাৰ লগত অকলে কোনেও নোৱাৰে এইটো অকলে কৰিব পৰা কৰ্ম নহয় অসমত ভাৰতবৰ্ষত আৰু গাঁৱে নগৰে চহৰে এয়া পিতা মাতা ৰাইজৰ হাততে চাবি কাঠি গাহৰি দৰে গঁৰাল বনাই বনাই মানে ৰাখিব ৰাখাৰ যি কৰিব এটা মানে ট্ৰেপিং কৰি ৰখাৰ যিটো কৌশল লয় সেইকাৰণে আপোনালোকে বুজি পাব লাগিব কথাখিনি একেবাৰে নথা উলংঘ হৈ আঁঠুকাৰি এতিয়া যাব নোৱাৰোতো আমি জীৱন সিং নহয় জীৱন সিঙৰ সংগঠন কেএলও নহয় কোনোবা সংবিজিতৰ সংগঠন কি নাম আছিলে এটা পাহৰি গলো অন্যান্য যিবিলাকে কৰিছে সেইবিলাক দৰে আমাক চিন্তা কৰিম আমাৰ 10,000 ভুল হলে দৌৰ যাই ক্ষমা কৰিব কওঁতে মেলোতে কিন্তু এটা কথা যেতিয়া এজনী কইনা এজনী ছোৱালী কইনাকাল হোৱাৰ পিছত তাই সৰু হৈ নাথাকে যেতিয়া যৌৱনকাল এটা ল'ৰা যেতিয়ালৈকে যৌৱনকাল নহয় তেতিয়ালৈকে গৃহ সংসাৰ কৰিবলৈ নিবিচাৰে কিন্তু এতিয়া বাল্য बेयाव जालायनानै नों बारा मोजां जादों दिनै नों आंखौसो दाय मोनबाय বিবাহ মানে কি যিমান সৰু কালত কইনাকাল হোৱাৰ পিছতে ল'ৰাটো যৌৱন হৈ উঠি অহাৰ পিছতে যদি মিলন হয় তাৰ মৰম চেনেহ বৰ সুকীয়া থাকে ভোট ভৱিষ্যতৰ সিহঁতৰ সংসাৰখন কিন্তু সত্য মানিছোঁ মই ঘৰত থাকি যেতিয়া আধা বয়স যাব ছোৱালীজনী কেলে বুঢ়ী হ'ব ল'ৰাটো বুঢ়া হ'ব তাৰপিছত বিয়া কৰি কি হয় সিহঁতৰ মনোমালিন্য হয় এইটো অন্তৰৰ খাপ নাখায় সিটো অন্তৰৰ খাপ নাখায় ঘৰতে আধা বয়স যায় খেল কৰোঁতে কিন্তু বাল্য বিবাহৰ চেনেহটো বেলেগ আগতে আমি শুনিছিলোঁ আগৰ দিনত আমাৰ বৰদেউতা আইতা ককা জেঠাই খুৰী এইসকলে আগতে হেনো বাল্য বিবাহ আগতীয়া বিবাহ কৰিছিলে আমি এয়াও শুনিছিলোঁ গতিকে এইবিলাক কোনো ধৰিবলগীয়া কথা নহয় কোনোবাই বাল্য বিবাহ কৰিছে কোনোবাই ঘৰ সংসাৰ কৰিব কোনোবাই সংসাৰ পাৰ কৰিব 10জন সেইসকলৰ গাৰ্জেন আছে গাৰ্জেনবোৰ কি কৰিবলৈ আছে গাৰ্জেনবিলাক ল'ৰাৰ গাৰ্জেন আছে ছোৱালীৰ গাৰ্জেন আছে এই বাল্য বিবাহ মানে বাল্য বিবাহৰ আত্মীয়টো বাল্য বিবাহৰ চিনাকিটো বাল্য বিবাহৰ মৰম চেনেহটো আৰু বুঢ়া কালত কেলা বিয়া হোৱা মৰম চেনেহটো বহুত বেলেগ হৈ যায় এতিয়া দেখিছোঁ মই আধা বয়সত বিয়া হৈ কি হৈছে ল'ৰাৰো মিল নাই ছোৱালীৰো মিল নাই ফটকে অমিল হৈ গুচি যায় ফটকে ঘৰ সংসাৰ ভাগি যায় যদি বাল্যকালত তেওঁলোক মিলন হয় তেওঁলোকৰ মৰম চেনেহটো বৰ বেলেগ থাকে এইবিলাক বিচাৰিবলগীয়া কোনো কাৰণ নাই কাকো কোনো নোপোহে কাকো কোনো নাচায় এইবিলাক অযথা ইমান হেমন্ত বিশ্ব মন্ত্ৰী আছিলে কি কৈ আছো কি শুনি আছা তুমি খেলা সেইটো হয় তথাপিও আপোনাৰ মানুহে সেইবিলাক আমাতকৈ বেছি অভিজ্ঞতা মানুহ বহুত শিক্ষা যি নেকি আজি মুখ্যমন্ত্ৰী জহত আজি এখন যুদ্ধ কৰি আজি মুখ্যমন্ত্ৰী হ'বলৈ আজি শিক্ষামন্ত্ৰীক কি বেয়া পালে উত্তৰ দিয়া মোক চিনি পোৱা এক ভাওনাখন দেখিবলৈ পাবা এদিন কেনেকুৱা ভাওনা হ'ব কুৰুক্ষেত্ৰত বিজেপি ভাল পোৱা বিজেপিতে জিকি থাকা কিয় ওলাইছে কংগ্ৰেছ কেলা যি কংগ্ৰেছে ভাৰত স্বাধীন কৰিলে কংগ্ৰেছ মহাত্মা গান্ধী পিতাজীয়ে ব্ৰিটিছক খেদি মোৰ ৰূপ বেলেগ মোৰ নামেই গোবিন্দ খবৰদাৰ